এটা কথা বাৰে বাৰে আমাৰ সন্মুখলৈ লৈ আনে যে গাড়ীখন আহি জপনা মুখত বাট চাই আছে বৌ থকাজনে তাক মাতিব লাগিছে ওলোৱা হ'ল নেনো সোনকালে আহা দেৰি নকৰিবা সিফালে বহুত বাট গোটেই ৰাতিটো গৈ থাকিলেহে পুৱাতে ওলাবা তাত বয় বস্তু তুমি একো নেবান্ধিবা নেলাগে একো কিনিব সেইখিনি পালে সকলোকে পাবা খুজিলেই লোকে দিব সেই ঘৰখন ইফাতে ৰ'ব নাহা আৰু কোনোদিন তালৰ হাতত ছিগি ভাগি যাব নাথাকিব একো চিন ঘৰে ঘৰে তুমি বগাই ফুৰিছা এটা এটাকৈ এৰি নিজ দেশ আছে কোনোবা দেশত বিদেশত আশা ফুৰি এই অনিবাৰ্য মৃত্যুক সন্মুখত ৰাখি ইয়া দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থয়া নমস্তে 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 নমো নমঃ নিজৰ ভিতৰত যি অহংকাৰ আছে যি মই ভাৱ আছে সেই ভাৱটো চাই মহিষাসুৰ বধৰ কথা মনত পেলাই এই ঘৰ নামৰ কবিতাটিৰ কথা মনত পেলাই অকল যদি আজি পৃথিৱীৰ সন্মুখত আমি সংকল্পবদ্ধ হওঁ যে মই নামৰ বস্তু একো নাই পৃথিৱীত যদি কিবা আছে যিকেইটা দিন আছোঁ যদি দেৱী মাৰ আশীৰ্বাদ লৈ সমাজখনৰ বাবে কিবা কামে কৰি যাব পাৰিছোঁ কাৰো মাজত হিংসা বা বেয়া ভাৱ বা পাৰস্পৰিক যিকোনো বেয়া ভাৱ আমি আগবঢ়াই নিনি সমাজ গঠনৰ বাবে যদি কাম কৰিছোঁ তেতিয়াহ'লে আমাৰ জীৱন সাৰ্থক আৰু দেৱী মাৰ প্ৰকৃততে আমি ভক্ত আজি এই পবিত্ৰ অষ্টমীৰ দিনটোত আপোনালোক সকলোকে পুনৰবাৰ শাৰদীয় উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু দেৱী মাৰ ওচৰত এই প্ৰাৰ্থনা কৰিলোঁ যে আমাৰ আজি মিলিত সমাজখনক একতাৰ দোলেৰে বান্ধি সমাজখনত যাতে আমি এজন এজন শান্তিৰ এজন এজন সমাজ গঠনৰ প্ৰতীক হৈ ৰৈ যাবলৈ আমাক দেৱী মাই যাতে আশীৰ্বাদ কৰে ইয়াকে কৈ আজি মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ উদ্যোক্তাসকলক আজি এই ইমান সুন্দৰ উন্মোচিতিখন তেওঁলোকে আজি প্ৰকাশ কৰি উলিয়ালে তাৰ বাবে অভিনন্দন জনাব বিচাৰিছোঁ লগতে আমাক ইয়ালৈ মাতি আনি ইমানখিনি সন্মান যচাৰ বাবে উদ্যোক্তাসকলক তথা আজিৰ সমাবেত সমূহ ভক্তসকলক মোৰ আন্তৰিক ধন্যবাদ জনালোঁ নমস্কাৰ মহিলা সদস্যৰ দ্বাৰা তেখেতসকলে এটা আয়োজক আমি উক্ত কোৰাছ আৰু আজি ভক্তগণ ৰাইজক আদায় কৰি মই শ্ৰদ্ধা জ্ঞাপন কৰি এই বিশেষভাৱে আজি গ্ৰন্থখন প্ৰকাশ কৰি আমাৰ